माने बेयाव गासै बेमारखौहाय माने फ्रियावनो नायगोन आरो बियो साउथ करिया बेनिफ्राय बेखौहाय नर्थ बङाइगावआवहाय खालामनाय जादों आरो दिनैहाय अपेनिं खालामनाय जाबाय आरो बेखौ फ्रियावनो सानफ्रोमबो होबाय थागोन आरो फ्रि ट्रिटमेन्ट खालामगोन थेरापि माने फ्रि थेरापि होनानै बेमारफोरखौ नायनाय जागोन आरो बेनि थाखाय फुंनिफ्राय बेलासिसिम माबायदि समावहाय होनाय जायो 8:30निफ्राय जागोन आरो 6:30सिम बे ट्रिटमेन्टखौ होबाय थानाय जागोन आरो सानसे প্ৰথমতে সকলোকে নমস্কাৰ জনাইছোঁ আৰু এইটো জনাব বিচাৰিছোঁ যে আমাৰ এই যিটো থেৰাপি নিৰ্ভয়া বায়'টেকনলজি ছানবিম হেল্থ কেয়াৰ নামেৰে ইয়াতে শাখা এটা আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল আৰু ইয়াত সকলো ধৰণৰ মানে যাৰ যিয়ে প্ৰব্লেম নাথাকক কিয় সকলো ধৰণৰ মানুহে আহি ইয়াত থেৰাপি ল'ব পাৰিব আৰু সকলোটো ভাল কথা ইয়াত কোনো ছাইড ইফেক্ট নাই আৰু আমি যেহেতু বহু বছৰৰ পৰা আমি এইটো কাম কৰি আহি আছোঁ 2007-08 চনৰ পৰাই আমি এইটো কামৰ লগতে জড়িত হৈ আছোঁ ইয়াত বহুত মানুহ এনেকুৱা দেখা পাইছোঁ যিবিলাকৰ মানে হয়তো নিজেও তেওঁলোকে ভবা নাছিলে যে মই কেতিয়াবা ভাল হ'ব মোৰ এইটো বেমাৰ তেনেকুৱা পৰ্যায়ৰ বেমাৰবিলাকো ইয়াত আহি ভাল হ'বলৈকে সক্ষম হৈছে বেচিকেলি এটাই কথা যে ইয়াত থেৰাপি লোৱাৰ ফলত মানুহৰ শৰীৰৰ যিটো আমাৰ বেসিক যিটো সিস্টেম সেই সিস্টেমটো ভালে থাকিব আৰু মানুহৰ বেমাৰ কেতিয়া হয় আমাৰ সিস্টেমৰ ফেইলিয়ৰৰ ফলত ঠিক আছে যদি কাৰোবাৰ হাৰ্ট সেলবিলাকৰ প্ৰব্লেম আহে তেতিয়া মানে আমাৰ হাৰ্টৰ প্ৰব্লেম হয় হয়নে আমাৰ পেনক্ৰিয়াছৰ প্ৰব্লেম থাকিলে যদি পেনক্ৰিয়াছৰ সেলছবিলাকৰ প্ৰব্লেম থাকে ইনসুলিন উৎপাদন কৰিব নোৱাৰা হয় তেতিয়াও আমাৰ সুগাৰ হয় বা এনেকৈ বিভিন্ন কাৰণ থাকে তো ইয়াত থেৰাপি লোৱাৰ ফলত আমাৰ মেইন যেটো লাভ হেতু কি হ'ব আমাৰ শৰীৰৰ ভিতৰত যিবিলাক আমাৰ হাৰ্ট কিডনি লিভাৰ পেনক্ৰিয়াছ ব্লাড গ্লেণ্ড ইন্টেষ্টাইন যত যি বস্তুবিলাক আছে প্ৰত্যেক বস্তুবিলাকে নিজে নিজে নিজৰ ফাংচনিংখিনি ভালকৈ কৰি থাকিব আৰু আমাৰ শৰীৰৰ ভিতৰৰ বস্তুখিনি যদি ভালকৈ কাম কৰি থাকে তেতিয়া আমাৰ বেমাৰৰ প্ৰশ্নই নুঠে হয় নহয় আৰু ধৰক ইয়াত থেৰাপি লোৱাৰ ফলত যেটো আমাৰ ইমিউনিটি পাৱাৰ সেইটো যথেষ্ট এক্টিভ হয় বহুত ভাল হয় আপোনালোকে এইটো এসপ্তাহ 10 দিন থেৰাপি ল'লে নিজে ফিল কৰিব পাৰিব যে ইয়াত কি হয় ঠিক আছে থেংক ইউ পোনপ্ৰথমতে মই সমূহ দৰ্শকক মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ আৰু আজি সঁচাকৈ বঙাইগাঁওবাসীৰ কাৰণে লগতে চিৰাংবাসীৰ কাৰণে বা বঙাইগাঁৱৰ ওচৰ পাজৰৰ গোটেইখিনি মানুহৰ কাৰণে এটা ভাল খবৰ যে নিউৰেপা বায়'টেকনলজি যি এটা সাউথ কোৰিয়ান কোম্পানী হয় যিয়ে ভাৰতবৰ্ষৰ লগতে বহুকেইখন দেশত নিজৰ সম্পূৰ্ণ বিনামূলীয়া থেৰাপি সেৱা আগবঢ়াই আছে আৰু সেই যেটো কোম্পানী নিউৰেপা বায়'টেকনলজি তাৰ এটি শাখা আজি নৰ্থ বঙাইগাঁৱত আমাৰ শুভাৰম্ভণি কৰা হৈ গ'ল যেটো আমাৰ যিখন আগৰৱাল নাৰ্ছিং হোম আছে নৰ্থ বঙাইগাঁৱত তাৰ নিচে ওচৰতে প্ৰায় 100 মিটাৰ দূৰত্বত অৱস্থিত আৰু ইয়াত যিকোনো ধৰণৰ বেমাৰৰ সম্পূৰ্ণ বিনামূলীয়াভাৱে আমাৰ কোম্পানী চিকিৎসা সেৱা আগবঢ়াব যেনে কাৰোবাৰ যদি আছে প্ৰেছাৰ সুগাৰ নাৰ্ভৰ সমস্যা যিকোনো ধৰণৰ বিষৰ সমস্যা থাইৰয়েড এনেকুৱা যিকোনো একচুয়ালি ইয়াত আমাৰ কি হয় নখৰ পৰা চুলিলৈকে আটাইখিনি বেমাৰৰে ট্ৰিটমেন্ট দিয়া হয় আৰু এই ট্ৰিটমেন্টখিনিত আমি অলৰেডি বহুখিনি ফল পাবলৈ আমাৰ বেলেগ বেলেগ জায়গাত আমাৰ সেন্টাৰ চলি আছে এই শাখাসমূহত এই সেন্টাৰসমূহত আমি বিভিন্ন ধৰণৰ বেমাৰৰ পৰা আমি ফল পাবলৈ আমি সক্ষম হৈছো আমি এনেকুৱা ধৰণৰ মানুহ দেখা পাইছো যিবিলাক প্যাৰালাইসিস পেশেন্ট আগতে হাতেৰে দুজন মানে ধৰি ধৰি আনিছিল এতিয়া সেই মানুহে স্কুটি চলাই ঘূৰি ফুৰে তেনেকুৱা ধৰণৰ ভিডিও ফুটেজও আমাৰ হাতত মজুদ আছে গতিকে আজিৰ পৰা আমাৰ এই শাখাটো উদ্বোধন কৰা হৈ গ'ল আৰু উদ্বোধন কৰে আমাৰ কোম্পানীৰ মাৰ্কেটিং ডাইৰেক্টৰ মিস্টাৰ সম্পক শৰ্মা ছাৰে আৰু আমি এই শাখাটোত সদায় ৰাতিপুৱা 9 বজাৰ পৰা আবেলি 5:30 বজালৈকে খোলা ৰাখিম শনিবাৰে মাত্ৰ 1 বজালৈ খোলা থাকিব 9 বজাৰ পৰা আৰু ৰবিবাৰটো বন্ধ থাকিব এই সময়খিনিৰ ভিতৰত যিকোনো মানুহে যিকোনো বয়সৰ মানুহে ইয়াত সম্পূৰ্ণ বিনামূলীয়াভাৱে আহি থেৰাপিটো ল'ব পাৰিব আমাৰ বৰ্তমান ইয়াতে বেড ক্যাপাসিটি 10টা আছে আৰু যদি আমাৰ মানুহ যদি বাঢ়ে তেতিয়াহলে আমি এই হিচাপে আমি বঢ়াম আৰু বৰ্তমান বেড ক্যাপাসিটি 10টা হলে আমি এদিনত 150তকৈ বেছি মানুহক কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ আমি থেৰাপি সেৱা আগবঢ়াব পাৰিম বৰ্তমানলৈ অসমৰ কেইটা সেন্টাৰ আছে বৰ্তমানলৈকে আমাৰ অসমত 20টাতকৈ বেছি শাখা আছে তাৰ ভিতৰত আমাৰ কোকৰাঝাৰত আছে গুৱাহাটীত আছে নগাঁৱত আছে যোৰহাটত আছে আমাৰ ঠিঙত আছে এনেকুৱা 20টাতকৈ বেছি শাখা বৰ্তমান আমাৰ অসমত চলি আছে